ব্রেকিং নিউজ কোকরাঝার জেলা উপায়ুক্তের কার্যালয়ত নেমসুর 2 ঘণ্টা অবস্থান ধর্মঘট 10টা দাবি সম্বলিত এখন স্মারকপত্ৰ প্ৰেৰণ কৰে কোকৰাঝাৰ জিলা উপায়ুক্তলৈ নেমসুৰ নেতৃবৃন্দ দাবিসমূহ অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে আহ্বান জনায় নেমসুৰ সভাপতি বদৰুল ইছলামে অসম চৰকাৰ তথা বিটিচি প্ৰধানক কোকৰাঝাৰত নেমসুৰ সভাপতি বদৰুল ইছলামে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেয়া জনতাৰ নিউজ অসমৰ জৰিয়তে আপোনালোকলৈ আমি আগবঢ়াইছোঁ বিটিচি বহল হাই হাই বিটিচিত মানৱতাবোধ কিছু ঠাইত নোহোৱা হৈছিলে য'ত মানে কি অস্ত্ৰৰ জনজনী আছিলে আজি অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰ আৰু বিটিচি চৰকাৰে যি এটা শান্তিৰ পৰিৱেশ ঘূৰাই আনিছে সেই যুৱকসকলক অস্ত্ৰধাৰী যুৱকসকলক সমাজৰ মূল পথলৈ ঘূৰাই আনিছে তাক আমি আদৰণি জনাইছোঁ আৰু চৰকাৰকো ধন্যবাদ দিছোঁ আৰু এইটো ধন্যবাদৰ পাত্ৰ এতিয়া কথা হ'ল কাৰোবাক সুখী কৰিবলৈ গৈ যদি একাংশ অবৰু ৰাইজক বা ধৰ্মীয় সংখ্যালঘু লোকসকলক মানে অন্যায় কৰা হয় তেতিয়াহ'লে কিন্তু বিটিচিত কেতিয়াও শান্তি নাহে এতিয়া আমাৰ মূল কথাটো হ'ল আজিৰ যে বিটিচিত ধৰ্মীয় সংখ্যালঘুসকলৰ সামগ্ৰিক উন্নয়নৰ বাবে ধৰ্মীয় সংখ্যালঘু উন্নয়ন বোৰ্ড গঠন কৰিব লাগে আৰু এই সংখ্যালঘু উন্নয়ন বোৰ্ডৰ জৰিয়তে শৈক্ষিক সামাজিক অৰ্থনৈতিক দিশত মানে যাতে উন্নয়ন কৰিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগে তাৰ উপৰি বিভিন্ন সময়ত যি গোষ্ঠী সংঘৰ্ষ হৈ গ'ল ধৰক বিটিচি বিএছচি বিটিচি আৰু শেহতীয়া যি বিটিআৰ হ'ল সেই সময়ত সেই বড়োলেণ্ড মুভমেণ্টত বহু ঘৰ বাৰী বিভিন্ন সময়ত জ্বলিলে তো সেই যে যিসকলৰ মাটি কাঢ়ি নিলে যিসকলৰ ঘৰ জ্বলি ছাই কৰি দিলে সৰ্বনাশ কৰি দিলে তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ বাবে আমি দাবী জনাইছোঁ তাৰোপৰি এইটো মুভমেণ্টত বিভিন্ন ঠাইত মানে উগ্ৰপন্থীৰ গুলীত যিসকলক মানে গুলীয়াই হত্যা কৰা হৈছে সেইসকলৰ পৰিয়ালক নগদ 20 লাখ টকা আৰ্থিক অনুদান দিব লাগে আৰু তেওঁলোকৰ পৰিয়ালক চাকৰি দিব লাগে তাৰোপৰি বিটিচিত বসবাস কৰা অবৰুৰ লগতে ধৰ্মীয় সংখ্যালঘুসকলৰ যাতে মাটিৰ অধিকাৰ খৰ্ব কৰা নহয় ধৰ্মীয় সংখ্যালঘুসকল যাতে শান্তিত জীয়াই থাকিব লাগে কোনো শংকাত ভুগিব লগা নহয় যাতে তেওঁলোকক উৎপীড়ন কৰা নহয় যাতে সম অধিকাৰ সম ন্যায় দিয়া হয় তাৰ বাবে আমি দাবী জনাইছোঁ বিটিচি অঞ্চলৰ শৈক্ষিক সামাজিক পৰিৱেশ আৰু যাতে ৰাস্তা ঘাটৰ উন্নয়ন হয় তাৰ বাবে আমি দাবী জনাইছোঁ মুঠতে বিটিচি অঞ্চলৰ দ্বিতীয় জনসংখ্যা এই ধৰ্মীয় সংখ্যালঘুসকলৰ মানে যাতে উন্নয়নৰ ক্ষেত্ৰত কৃপণালি কৰা নহয় যাতে সেইভাবে আমি অসম চৰকাৰ আৰু বিটিচি চৰকাৰক দাবী জনাইছোঁ বিটিচি বহল হাই হাই বিটিচি সরকার হাই হাই বিটিচি সরকার হাই হাই